এই ৰাজ্যখনত এটা ইউনিফৰ্ম ভিত্তিত আমি কাম কৰিবৰ কাৰণে নতুন শিক্ষানীতি বা ৰাষ্ট্ৰীয় শিক্ষানীতি উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগৰ ক্ষেত্ৰত আমি এটা ফ্ৰেমৱৰ্ক অনুমোদন জনাইছোঁ ফ্ৰেমৱৰ্কত আৰু সেই অনুযায়ী মাল্টি ডিচিপ্লিনাৰিটি আৰু মাল্টিপল এন্ট্ৰি মাল্টিপল এক্সিট যি ব্যৱস্থা যিটো ব্যৱস্থাত কলা বিজ্ঞান বাণিজ্য হিচাপে কোনো হাৰ্ড কম্পাৰ্টমেণ্ট নাথাকে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিষয় তেওঁলোকে বাছনি কৰি ল'ব পাৰিব আমাৰ স্নাতক মহলাত এজন ছাত্ৰই এটা বছৰ অধ্যয়ন কৰি অৰ্থাৎ দুটা সেমিষ্টাৰ অধ্যয়ন কৰি তেওঁ সাৰ্টিফিকেট লাভ কৰিব পাৰিব দুটা বছৰ বা চাৰিটা সেমিষ্টাৰ অধ্যয়ন কৰি ডিপ্লোমা লাভ কৰিবলৈ সক্ষম হ'ব তিনিটা বছৰ বা ছটা সেমিষ্টাৰ পৰীক্ষা পাঠ্যক্ৰম গ্ৰহণ কৰি তেওঁ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ উপৰিও তেওঁ সেই ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে তেওঁৰ স্নাতক পাঠ্যক্ৰম আৰু এটা বছৰলৈ আগবঢ়াই লৈ যাব পাৰিব আৰু সেই বছৰটোত চতুৰ্থ বছৰটোত তেওঁ ডিগ্ৰী উইথ অনাৰ্ছ বা ডিগ্ৰী উইথ ৰিচাৰ্চ তেওঁ কৰিব পাৰিব চাৰিটা বছৰৰ পাছত স্নাতকোত্তৰ পৰ্যায়ত তেওঁ দুটা বছৰ সম্পূৰ্ণ কৰি মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিব পাৰিব আৰু এটা বছৰ কৰি তেখেতে ডিপ্লোমা লাভ কৰিবৰ কাৰণেও সক্ষম হ'ব সাৰ্টিফিকেট কোৰ্স কৰি যিসকল ছাত্ৰ ছাত্ৰী যে মই এটা এবছৰ অধ্যয়ন কৰি সাৰ্টিফিকেটখন লৈ তেওঁ শিক্ষানুষ্ঠান যদি কিবা কাৰণত ত্যাগ কৰিব লগা হয় এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যিটো বিশ্ববিদ্যালয়ে নিৰ্ধাৰণ কৰি দিব এটা নিৰ্দিষ্ট সময়ৰ পাছত তেওঁ পুনৰ শিক্ষানুষ্ঠানলৈ ঘূৰি আহিব পাৰিব তেওঁ ডিপ্লোমা ডিগ্ৰী কৰিব পাৰিব পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰোঁতে ইয়াৰ মেজৰ সাবজেক্টছ মাইনৰ সাবজেক্টছ ইলেক্টিভ সাবজেক্ট এইখিনি থকাৰ উপৰিও যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে যিখিনি নিৰ্দেশনা দিছে তাৰ ক্ষেত্ৰত বিশেষকৈ স্থানীয় ভাষা অধ্যয়ন কৰা ভাৰতীয় ভাষা অধ্যয়ন কৰা স্কিল লাভ কৰাৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ কোৰ্স কৰা ভাৰতবৰ্ষৰ ইতিহাস ভাৰতবৰ্ষৰ সংস্কৃতি হেতু অধ্যয়ন কৰা এইবিলাক অধ্যয়ন কৰাৰো সুবিধা তেওঁলোকৰ পাঠ্যক্ৰমত থাকিব